Hi friends, welcome জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি যেহেতুকে হৈ গ'ল গ্ৰেড 3 এক্সামিনেশ্যন, তাৰ কেইটামান কুৱেশ্যন আৰু তাৰ লগত আনসাৰ এই ভিডিঅ'টোত লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। ঠিক আছে, আহক প্ৰথম প্ৰশ্নটো চাওঁ। ডাইৰেকশ্যন অফ চেন্নাই টু আছাম, চেন্নাইৰ পৰা অসমলৈ ডাইৰেকশ্যনটো দিশটো কোনটো দিশে পৰিব? এনেওতো নৰ্থ ইষ্টত আমাৰ অসমেই পৰে আৰু সেইটো কাৰণে ইয়াৰ আনসাৰটো নৰ্থ ইষ্টে হ'ব। ঠিক আছে, ছেকেণ্ড কুৱেশ্যনটো ক্ৰ' পিকক বাট আৰু স্পেৰ'। ক্ৰ' মানে কাউৰী, পিকক মানে ময়ূৰ, বাট মানে বাদুলি আৰু স্পেৰ' মানে ঘৰচিৰিকা। এইকেইটাৰ ভিতৰত অমিল কোনটো? এইকেইটাৰ ভিতৰত অমিল কোনটো? ইয়াত চাবলৈ গ'লে মানে পিককেই হ'ব, কাৰণ পিককটো আপোনাৰ উৰিব নোৱাৰে আৰু বাকীকেইটা উৰিব পাৰে। ঠিক আছে, কিন্তু পিককটো বাহিৰেও আৰু এটা আছে ইয়াত বাট মানে বাদুলি। বাদুলিটো আপোনাৰ স্তন্যপায়ী প্ৰাণী আৰু বাকীকেইটা স্তন্যপায়ী প্ৰাণী নহয়, সেইটো কাৰণে বাটটোৱে ইয়াৰ শুদ্ধ আনসাৰ হ'ব। ঠিক আছে, আৰু অলকানন্দা গীতটোৰ লিৰিক্স কোনে লিখিছিল? অলকানন্দা যোনটো গীত, সেইটো গীতৰ লিৰিক্স লিখিছিলে মৈত্ৰেয়ী পাটৰে এই গানটোৰ লিৰিক্স লিখিছিল। নেক্সটটো হৈছে ফিছৰ কালেক্টিভ নাউন কি হয়? ফিছৰ কালেক্টিভ নাউন মানে গ্ৰুপ অফ ফিছ। এই গ্ৰুপ অফ ফিছক কি বুলি কোৱা হয়? এইটো চ'ল অফ ফিছ বুলি কোৱা হয়। চ'ল অফ ফিছ বুলি কোৱা হয়। ঠিক আছে, আৰু নেক্সটটো চাওক। আহোম ৰাজ্যৰ শেষৰ ৰাজধানীখনৰ নাম কি আছিল? আহোম ৰাজ্যৰ শেষৰ ৰাজধানীখনৰ নাম কি আছিল? যোৰহাট। আৰু যোৰহাটৰ টি ৰিচাৰ্চ ইনষ্টিটিউট টুকুলাই ডিষ্ট্ৰিক্টত কোন? তাৰমানে যোৰহাট ডিষ্ট্ৰিক্টতে অৱস্থিত। ইয়াত সুধিছিলে যোনটো টি ৰিচাৰ্চ ইনষ্টিটিউট টুকুলাই, সেইটো কোন ডিষ্ট্ৰিক্টত অৱস্থিত? সেইটো যোৰহাট ডিষ্ট্ৰিক্টতে অৱস্থিত। ঠিক আছে, আৰু শংকৰদেৱৰ বুঢ়ী মাকৰ নাম কি আছিল? খেৰসূতী। এইটোতো সকলোৱে জানে। আটাইতকৈ পুৰণি বেদখনৰ নাম কি? আটাইতকৈ পুৰণি বেদখনৰ নাম হ'ল ঋগ্বেদ। আৰু নুমলীগড় ৰিফাইনেৰী কোন ডিষ্ট্ৰিক্টত অৱস্থিত? এইটো গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত। আৰু নেক্সটটো চাওক। কোনটো বাদ্যযন্ত্ৰ বাঁহৰ পৰা তৈয়াৰ কৰা হয়? বাঁহৰ পৰা তৈয়াৰ কৰা হয় টকা। বাঁহৰ পৰা তৈয়াৰ কৰা হয় টকা। ঠিক আছে, নেক্সটটো চাওক। এইটো অংক যদি কৰিবলৈ যায়, ইয়াৰ আনসাৰটো হ'ব 500। কেনেকৈ কৰে মই এবাৰ কৈ দিছোঁ। 100 ৰ মানে হৈছে ইনটু। ঠিক আছে, আৰু 100% পাৰ্চেণ্টটো মানে 100ৰ লগত ডিভাইড হ'ব। 100ৰ লগত 100 যদি ডিভাইড হয়, এইফালে 1 থাকিব, 100য়ে 100ক 1 কাট খাব, আৰু 100ৰ ৰ মানে ইনটু ন, সেইটো কাৰণে 100 × 1 কি হ'ব? 100 হ'ব। প্লাছ বাকীখিনি আছে, সেইটো 200 তলত 100 হ'লে মানে 200ক 100 কেইবাৰ যাব? দুবাৰ যাব। সেইটো কাৰণে 200 ৰ মানে ইনটু। ঠিক আছে, 200 × 2 400 হ'ব, আৰু সিফালে প্লাছ আগত আছিলে কিমান? 100 400 প্লাছ কৰিলে হ'ব 500। ইয়াত 500টো ইয়াৰ শুদ্ধ আনসাৰ। আৰু কুৱেশ্যন নম্বৰ 13টো হ'ল বা নেক্সটটো হ'ল শান্ত শিষ্ট খ্ৰীষ্ট পুষ্ট মহাদুষ্ট। ইয়াৰ লেখক কোন? ইয়াৰ লেখক হয় ভৱেন্দ্ৰনাথ শইকীয়া। ঠিক আছে, আৰু ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰায়? ভাৰতৰ ৰাষ্ট্ৰপতিক শপত গ্ৰহণ কোনে কৰায়? এইটো চিফ জাষ্টিচ অফ ইণ্ডিয়া। এইটো চিফ জাষ্টিচ অফ ইণ্ডিয়াই শপত গ্ৰহণ কৰায়। ঠিক আছে, আৰু 1 জানুৱাৰী 2024 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল? 1 জানুৱাৰী 2024 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ নাম হ'ল জয় বিডেন হৈছে প্ৰেছিডেণ্ট অফ আমেৰিকা। ঠিক আছে, থেংক ইউ।